দুখ লগা বিষয়। আজি আমাৰ নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ নিবাসী লক্ষ্যজিৎ সোণোৱালৰ পত্নী নৱমী সোণোৱালৰ আজি যোৱা ৰাতি নিশা হাতীৰ আক্ৰমণত মৃত্যু হয়। এই অকাল মৃত্যুত আমি গাঁৱৰ সমূহ ৰাইজ আজি বৰ দুখিত। জাগুনৰ নামফাই টাপুত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে নিশা জাগুন বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত নামফাই টাপুত বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে নৱমী সোণোৱাল নামৰ এগৰাকী মহিলাই। নৱমী সোণোৱালৰ স্বামী লক্ষ্যজিৎ সোণোৱালৰ কথমপি প্ৰাণ ৰক্ষা পৰে। স্বামী আৰু স্ত্ৰী দুয়োগৰাকীয়ে টাপুত খেতি কৰে আৰু খেতিৰ ৰক্ষাৰ্থে তাত এটা বাসগৃহ সাজি বাস কৰিছিল আৰু সেই বাসগৃহটোতেই হাতীটোৱে আক্ৰমণ চলাই মহিলাগৰাকীক অতি নিৰ্মমভাৱে হত্যা কৰে। মহিলাগৰাকীৰ শৰীৰৰ অংগ ছিন্ন বিচ্ছিন্ন হৈ পৰে। বৰ্তমান আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় কাম কাজ অব্যাহত ৰাখিছে। সঁচাই আজি বৰ দুখ লগা বিষয়। আজি আমাৰ নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ নিবাসী লক্ষ্যজিৎ সোণোৱালৰ পত্নী নৱমী সোণোৱালৰ আজি যোৱা ৰাতি নিশা হাতীৰ আক্ৰমণত মৃত্যু হয়। এই অকাল মৃত্যুত আমি গাঁৱৰ সমূহ ৰাইজ আজি বৰ দুখিত। আমাৰ নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ যি 1999 চনৰ পৰা আমাৰ ইয়াত খেতি বাতি কৰি আহিছোঁ। ইয়াত ডিগবৈ বন সংমণ্ডলৰ যি প্ৰধান DFO TC ৰঞ্জিত নেকি, তেখেতে আমাক কৈছিল এষাৰ কথা যে আপোনালোকৰ এই কৃষিভূমি খালী হৈ আছে, গতিকে এইখিনি কৃষিভূমিত আপোনালোকৰ ঘৰ দুৱাৰ নাই, গতিকে এইখিনি আপোনালোকৰ কৃষিভূমি নহয়। সেইবাবে আমি এই বছৰ ইয়াত থাকিবৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু সেই মৰ্মে আজি এবছৰ প্ৰায় হোৱাই নাই। এই সময়খিনিৰ ভিতৰতে আজি হাতীৰ আক্ৰমণত আমাৰ গাঁৱৰ এগৰাকী বোৱাৰী এনেদৰে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এনেদৰে হাতীৰ আক্ৰমণ হৈছে যে মানুহৰ তেখেতৰ অংগ একেবাৰে ভিন্ন ভিন্ন বিচ্ছেদ হৈ গ'ল। মানুহৰ দেহটো ক'ৰবাত, মাথাটো ক'ৰবাত, কলিজা ক'ৰবাত মাংস ক'ৰবাত, এনেদৰে ভিন্ন ভিন্নভাৱে বিচ্ছেদ হৈ তেখেতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। গতিকে মই অসমৰ প্ৰশাসনক এষাৰ কথা অনুৰোধ জনাওঁ যে তেখেতলোক অতি দৰিদ্ৰ পৰিয়ালৰ লোক। তেখেতে এগৰাকী মাতৃ, এজন পুত্ৰ, সৰু সন্তানক এৰি থৈ গৈছে। গতিকে তেখেতলোকৰ আপোনালোকৰ ফালৰ পৰা কিবা যেন সাহাৰ্য প্ৰদান কৰে আৰু অনাগত দিনত আপোনালোকক এষাৰ কথা অনুৰোধ জনাওঁ যে আমাক এনেধৰণে অত্যাচাৰ নকৰিব, কাৰণ আপোনালোকৰ অত্যাচাৰৰ কাৰণে আজি আমাৰ গাঁৱৰ এগৰাকী বোৱাৰী এনেদৰে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আমাৰ গাঁৱত আজিলৈকে কোনো ধৰণৰ হাতীৰ আক্ৰমণৰ মানুহ মৃত্যু হোৱা নাছিল, কিন্তু এই বছৰত চৰকাৰৰ এনে অত্যাচাৰত আমি থাকিব নোৱাৰি আমি এনেদৰে কৃষিভূমিত ঘৰ দুৱাৰ পাতি বসবাস কৰিছিলোঁ আৰু সেইকাৰণে হাতীৰ আক্ৰমণত আজি আমাৰ এগৰাকী বোৱাৰী অকাল মৃত্যু সাৱটি ল'বলগীয়া হ'ল। গতিকে আমি অসমৰ প্ৰশাসনক এইটো কথা বহুত দুখিতভাৱে জনাব বিচাৰিছোঁ আৰু আমাক যেন অসমৰ চৰকাৰে নিৰাপত্তা দিয়ক, যাতে এনেধৰণৰ কোনো ধৰণৰ আৰু ঘটনা সংঘটিত নহয়। আৰু এষাৰ কথা আকৌ মই পুনৰবাৰ অনুৰোধ জনাওঁ যে মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছাত্ৰৰ ৰিপৰ্ট, পাটকাই নিউজ।